নমস্কাৰ, মই পূবালী। মোৰ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম আৰু ধন্যবাদ যিসকলে মোৰ ভিডিঅ'টো চাই আছে। অকণমান বিছনাখনত পৰিছিলোঁ, সেইফালে মায়ে মোক ক'লে 100 এডাল যে শাক আজি খায় ন, 100 এডালেই শাক খায় যে 100 এডালেই শাক বুটলিবলৈ কৈছে। 100 এডালেই শাক বুটলিব পাৰিলে মই ৰেকৰ্ডে কৰিম বুলি ভাবিছোঁ। 100 এডালেই শাক বুটলিব পৰাটোতো ইমান সহজ নহয়, কিন্তু মই যিমানকেইডাল পাৰোঁ বুটলংগে, বাকী মায়ে বুটলিব। মোক মায়ে শাক বুটলিবৰ কাৰণে চিঞৰি আছে, যা শাক বুটল আন্ধাৰ হ'ব কৈছোঁ। দেখাই আছোঁ আপোনালোক কি শাক বুটলো আজি। নহয়, কিন্তু কেইডাল শাক পাওঁ চাওঁ, মাক বুটলি পেলাই দিবগৈ লাগে। মায়ে চিঞৰ লগাই আছে যে শাক বুটলগৈ। এতিয়া মই শাক প্ৰথমতে ষ্টাৰ্ট আমাৰ ঘৰৰ বাৰীখনৰ পৰাই কৰোঁ। কি পাওঁ চাওঁ, তাৰপাছত বাহিৰত চাবগৈ লাগিব। বাৰীখনৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। প্ৰথমতে ধনিয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ আৰু যিটো বস্তু এভেইলেবল আছে। তাৰপাছত আমাৰ পদুনী একদম বিউটি হৈ আছে। বৰ্তমানটো 3টা শাক বুটলিছোঁ মাত্ৰ, আৰু পাম অলপমান ইয়াতে ওপৰতে পাম কিবাকিবি। তাৰপিছত যিমানকেইটা পাৰোঁ বুটলিম, তাৰপিছত যিকেইটা নোৱাৰোঁ মায়ে বুটলিব, মাক কৈ দিম। তাৰপিছত আজিতো শাকৰ নামত চবেই খাব পাৰি শুনিছোঁ। 101টা শাক লাগে, মই বিচাৰি আছোঁ। আপোনালোকে খালে নাই জনাব দেই। ফাইনেলি 101টাৰ শাকৰ আধাটো হৈছেগৈ এতিয়া মোৰ ওচৰত। বাকীখিনি মই নোৱাৰোঁ, মাক লগাই দিম বুটলিবলৈ। মায়ে কি পাই মিলাব আৰু। এইফালে মায়ে জাগ দি থৈছে। পিছে আপোনালোকৰ বিহু কেনেকুৱা গৈছে জনাব, আৰু সকলোকে মোৰ ফালৰ পৰা বিহুৰ শুভেচ্ছা থাকিল। থেংক ইউ।